থাকে দেখি ভৰ্তি ভৰ্তি লাগে হাইস্কুলতে দেখি কিবা এটা ভন্তি ঐ ভনিকণ। নমস্কাৰ, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ অসমৰ সকলোৰে পৰিচিত কণ্ঠশিল্পী অভি শৰ্মাৰ ঘৰত। তেওঁ যোনজনে মানে আমাক বহুকেইটি ধুনীয়া ধুনীয়া গান উপহাৰ আমাক আগবঢ়াইছে, উপহাৰ হিচাপে দিছে। আৰু আজি আমি তেওঁৰ ঘৰত গৈ আছোঁ আৰু চাওঁ তেওঁৰ লগত কথা পাতিম। ভিডিঅ'টো এনজয় কৰক। আজি আমাৰ লগত উপস্থিত আছে এয়া অভি শৰ্মা। নমস্কাৰ। অভিদা, তুমি আমাৰ এই ইউটিউবৰ সৰু পৰিয়ালটো কি ক'বা? মই সকলোৱে ক'ম যে আমাৰ ইয়াৰ যিটো ইউটিউব চেনেল তুলসী বৰা চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব। আৰু এই ধুনীয়া ধুনীয়া ব্লগ শ্বৰ্ট ফিল্ম দিয়ে আৰু আপোনাৰ ষ্টৰিজ কিছুমান দিয়ে ধুনীয়া ধুনীয়া। আৰু সেইখিনি চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, সকলোৱে কৰিব। থেংক ইউ। অভিদা, আজি প্ৰথম তোমাক সুধিব বিচাৰিম যে তুমি বহুতকেইটা গান উলিয়াইছা, নিজে বহুতকেইটা গান আমাক উপহাৰ হিচাপে দিছা। তাৰ ভিতৰত তোমাৰ কোনটো গান বেছি ভাল লাগে, মানে তোমাৰ গান? মই কৰিছিলোঁ যোৱা বছৰ, তাৰ আগৰ বছৰ 2018 আছিলে চাগে, হোমৰগুৰিত যিটো গান, হোমৰগুৰিত পঢ়ি তুমি কলদা আৰু অমিতাই কৰিছিলে আমাৰ ওপৰলৈ গৈছিলে। তো সেইটো গান মানে সম্পৰ্কে সকলোৱে বৰ ধুনীয়াকৈ মানে আদৰি লৈছিলে। সেইটো কাৰণে মোৰ ভাল লাগে, নিজৰো ভাল লাগে। আৰু গানটো লিখিছিলে মোৰ ভাইটি পাৰ্থ। সি আৰু মই সি মানে প্ৰথমখিনি ষ্টাৰ্টিং কৰিছিলে। মই হঠাৎখিনি ভাল লাগিলে, গোটেই গানটো মই পিছখিনি কৰিলোঁ, দুয়োটা মিলি পেলাই ধুনীয়া গানটো কৰিলোঁ। তাৰপিছত কুকিলাই মিউজিক কৰিছিলে, বহুত ধুনীয়া কৰিছে মিউজিক, কুকি সিংহ সকলোৱে চিনি পায়। তাৰপিছত কুকিলাই মিউজিক কৰিছে, তাৰপিছত গানটো কৰিলোঁ আৰু তেনেকৈ মানুহে ভালো পালে, সকলোৱে আদৰি লৈছে। সেইটোৱে আৰু মোৰ সেইটো গান ভাল লাগে। মোৰ সেইটো গানটো বহুত পপুলাৰ পাইছিলে এটা সময়ত, এতিয়াও চলি আছে বাৰু। তো সেই গানটো অলপ গুণগুণাই দিবা তুমি। দুলান গাই দিছোঁ আৰু থেংক ইউ। বহুত ধুনীয়া লাগিলে, খুব ধুনীয়া এটা গীত শুনালে অভিদাই। আৰু অভিদাক সুধিব বিচাৰিম যে তুমি তোমাৰ সংগীত জগতখনত কেতিয়া ভৰি দিছিলা প্ৰথম, আৰু মানে কেনেদৰে মানে আহিছিলা সংগীত জগতলৈ, তাৰ বিষয়ে দুষাৰমান কৈ দিয়া। সংগীত জগতলৈ আহিছিলোঁ মানে মোৰ এই সৰুৰ পৰাতো ইণ্টাৰেষ্ট আছিলে। একদম কথা মানে সংগীতটো এনেকুৱা নহয় যে শিকিলেই যে মানে কিবা হ'ব, সেইটো আচলতে নহয়। শিকিলেই মানে নহ'ব, আচলতে তাৰ মানে থাকিব লাগিব, মানে নিজস্ব এটা কিবা বস্তু থাকিব লাগিব, যিটো বস্তু মানে ভাল হেঁপাহ থাকিব। তো সেইকাৰণে মোৰ হেঁপাহটো আছিলে একমাত্ৰ। 2 নম্বৰতে মোক এই খগেন বৰা ছাৰ বুলি কয়, আমাৰ ইয়াৰে খগেন বৰা ছাৰ, তেখেতে মোক লৈ গৈছিলে। প্ৰথম মই দাদাজনৰ ঘৰত গৈছিলোঁ এবাৰ কিবা কুৰাজদাৰ কাৰণে। খগেন বৰা ছাৰে মোক ক'লে যে তুমি যাবাচোন মোৰ তাতে। তেখেতৰ ওচৰত গৈ পেলাই তেনেকৈ মই বিশাৰদ কমপ্লিট কৰিলোঁ ছাৰৰ ওচৰত। খুবেই ভাল ছাৰ, বহুত ধুনীয়াকৈ ছাৰে শিকাইছিলে। আৰু তেখেত বহুত ভালো হয় আৰু বহুত মৰমীয়াল হয়, বহুত মৰম কৰিছিলে। তেনেকৈ গৈ পেলাই সেইখিনি যাত্ৰা কৰাৰ পিছত মই ডিগ্ৰী মই কমপ্লিট নকৰিলোঁ, মানে ক্লাছ কৰিলোঁ কিন্তু এক্সাম মোৰ দিয়া নহ'ল, মানে বি এ কমপ্লিট নকৰিলোঁ। তুমি বি এৰ পৰা ষ্টাৰ্ট কৰিছিলা? নাই মই আগৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মই বিশাৰদ কমপ্লিট কৰিলোঁ তাৰ আগত। তাৰপিছত বিশাৰদ কমপ্লিট কৰিছোঁ। বিশাৰদ কমপ্লিট কৰাৰ পিছত মই গানৰ লগত লাগি আছোঁ। মই ভালছে কৰিম বুলিয়ে
ইয়াতো এক্সাম দিয়া নহ'ল মোৰ এক্সাম নিদি পেলাই মই গুৱাহাটী গুচি গ'লোঁ গুৱাহাটীত গৈ অলপ মই তাতে অলপ শিকিলোঁ কিবা কিবি শিকি পেলাই তাতে মই তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ গুৱাহাটীৰ পৰা 2016-17 মানৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ অভিদা তোমাৰ মানে প্ৰথম যোনটো গান ৰিলিজ দিছা তুমি প্ৰথম মানে এনেকৈ বা এনেকৈ ষ্টুডিঅ'ত কৰি পানি নিজৰ ববীয়াকৈ মানে যোনটো গান ৰিলিজ দিছা সেই গানটো কোনটো হয় সেইটো গান মই কৰিছিলোঁ গুৱাহাটী গৈ পেলাই কৰিছোঁ মই নিজৰ ববীয়া এটা গান কৰিছিলোঁ গানটো হেৰি আছিলে আকাশ বুলি আছিলে গান এটা কিন্তু মই গানটো পাহৰি গৈছোঁ এতিয়া মানে দিন হৈ গ'ল আকাশ বুলি গান এটা আছিলে অভিদাই গান এটা আছিলে অভিদাই মানে কি ইনষ্ট্ৰুমেণ্ট মানে কি বজাব জানে এতিয়াতো এখন দেখিলোঁ এই কীবৰ্ডখন আৰু মানে কি জানে মই মোৰ স্পেচিয়েলি মই ভাল পাওঁ তবলা বজাই মই শিকাইছিলোঁ আগতে মোৰ স্কুলো আছিলে এখন স্কুল আছিলে মোক যোনে শিকাইছিল মই ৰন্তু দুৱাৰা ছাৰ তেখেতে মোক শিকাইছিলে আৰু তেখেতে মোক এখন স্কুল কৰি দিছিলে মানে তেখেতক মাতিছিলে তেখেতে যাব নোৱাৰা কাৰণে মোক দিছিলে মই শিকাই আছিলোঁ কিন্তু মই গুৱাহাটী যোৱাৰ কাৰণে যাবলগীয়া হোৱাৰ কাৰণে স্কুলখন বাদ দিলোঁ তাতে তাৰপিছত সেইটো বাদ দি পেলাই তবলাটো মোৰ মানে প্ৰিয় আৰু তাৰপিছত গীটাৰ বজাওঁ গীটাৰ আৰু বজাওঁ ইনষ্ট্ৰুমেণ্ট অলপ এক্সপাৰ্ট নহয় আৰু কিন্তু তবলাটো মই ভাল পাওঁ তবলা বজাই কীবৰ্ড বজাই ভাল পাওঁ আৰু মানে প্ৰায় সকলোৱে মানে ছিংগাৰ হওক বা অন্য শিল্পীয়ে হওক মানে এনে মানে জানিব বিচাৰে যে তেওঁলোকে গান বা এক্টিং বা এইবোৰ বাহিৰেও মানে কিবা কৰে নেকি যে অভিদাই মানে গানৰ বাহিৰেও কিবা কৰা নেকি গানৰ বাহিৰে মইতো একমতে মানে ভাল পোৱা সুধিছা নেকি মানে গানৰ বাহিৰে মই কি কৰি ভাল পাওঁ মই গাড়ী চলাই ভাল পাওঁ একদম কথা মানে লং ড্ৰাইভ কৰি ভাল পাওঁ পাইছোঁ ফেচবুকত পাই থাকোঁ গাড়ী মই এনেই থাকিলে মই ওলাই যাওঁ ক'ৰবাত গাড়ী লৈ মই গাড়ীত ঘূৰি ভাল পাওঁ ফুৰি ভাল পাওঁ আৰু দুই নম্বৰতে মই চবতকৈ ভাল পাওঁ মানুহক হেল্প কৰি বহুত ভাল পাওঁ মানে কিবা প্ৰব্লেম হ'লে ক'ৰবাত লৈ যোৱা বা কিবা বেমাৰ চেমাৰ হ'লে ক'ৰবাত ট্ৰিটমেণ্টত মানে দেখুৱাই দিয়া কাৰোবাক মানে মোৰ বিৰাট ভাল লাগে মোৰ মানে কৰি পেলাই আৰু অভিদাই মানে গছ চছ ভাল পায় নেকি মই মানে সোমাই দেখিলোঁ যে বহুত গছ পুলি আছে ময়ো গছ পুলি লৈ আহিছিলোঁ আহি বহুত দেখিলোঁ যে ফুল পুলি বা হওক বেলেগ গছ পুলি হওক বহুত দেখিলোঁ মানে গছ পুলি আছে গছটো ভালেই পাওঁ আৰু গছটো ভাল পাব লাগিব সকলোৱে মই সকলোৱে ভাল পাব লাগিব নাপায় যদিও ভাল পাবলৈ শিকক সকলোৱে আৰু গছ হ'লেহে আমি থাকিম জীয়াই কথাটো হ'ল কি গছ ভাল পাওঁ মোকতো দেউতাই বেছি ভাল পায় গছ মইতো ভাল পাওঁ মোকতো যিখিনি তুমি দেখিছা এতিয়া ঘৰত আহি পেলাই চব দেউতাই কৰা ত' গছটো ভাল পাওঁ ময়ো আৰু লগতে দেউতাই মানে বহুত বেছি ভাল পায় গছ যোৱা বছৰ অভিদাৰ এটা গান খুবেই মানে শ্বেয়াৰ হৈছিলে বহুত পপুলাৰ হৈছিলে যে জুবিনদাৰ গান জুবিনদাৰ যোনটো কভাৰটো বহুত পপুলাৰ হৈছিলে সেই গানটোৰ বিষয়ে মানে কেনেকৈ কৰিম বুলি ভাবিলা বা কিয় কৰিলা সেইটো কৰিলোঁ মানে মই যেতিয়া লকডাউন হৈ আছিলে তেতিয়া মানে গান চান ইমান কৰা হোৱা নাই চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে ঘৰত আৰু ইমান মিউজিকৰ লগত ইমান জড়িত হ'বলৈ কোনো মানুহখিনি লগ হ'ব পৰা নাই তো তেনেকুৱাতে মই ভাবিলোঁ কি এটা মানে কাভাৰ চলি আছে এতিয়া কাভাৰ কৰি আছে এটা গান মোৰ ভাল লাগে এটা মই বেলেগ এটা গান গাব লৈছিলোঁ এইটো গাব লৈছিলোঁ এইটো তোমাৰ এই গানটো কৰিব লৈছিলোঁ মোৰ লগৰ এটাই ক'লে যে প্ৰাঞ্জল বুলি কয় তাক সুধিলোঁ মই কি গান কৰোঁ সি ক'লে নাই এইটো গান কৰক মোক কৈছে হয় নেকি ঠিক আছে তাক সি কোৱাৰ পিছত মই এই জানমণি শিকোতে সেই গানটো মই ক'লোঁ ঠিক আছে এইটো গান গাম তাৰপিছত গুৱাহাটীৰ অভিনৱ বৰা মিউজিক ডাইৰেক্টৰ তেখেতক ফোন কৰিলোঁ মই অভিনৱটা এনেকৈ কাম এটা কৰোঁ কৰা বোলে বঢ়িয়া সি ক'লে মানে ইমান মই ইণ্টাৰেষ্ট দি পেলাই কৰা নাছিলোঁ কামটো আচলতে মই ভাবিছোঁ নিজৰ কাৰণে ভাল লাগিবৰ কাৰণে কৰিছিলোঁ আচলতে গানটো ভাল লাগে কাৰণে সি ক'লে তাতে তাৰপিছত গানটো কৰাৰ পিছত গানটো মেলোডিখিনি কৰিছিলে আকৌ গানটোখিনি যিখিনি ষ্টাইল কৰিছোঁ মানে গানটো অলপ বেলেগকৈ গোৱা হৈছে গানটো তো সেইখিনি মোক কৰিছিলে সংগীতা বুলি সংগীতা শইকীয়া নগাঁৱৰ তাই ভাল ছিংগাৰ হয় বহুত ভাল ছিংগাৰ তাইও গান আছে শুনিব পাৰিব সকলোৱে বহুত ধুনীয়া ছিংগাৰ হয় তাই সংগীতা শইকীয়া হয় তাই মোক গোটেই মেলোডিখিনি কৰি দিছিলে ফোনতে মোক মানে লগটো পাব পৰা নাই ফোনতে মোক গোটেই মেলোডিখিনি কৰি দিলে তাৰপিছত মই ইয়াতে গোলাঘাটৰ পৰাই কৰিছোঁ ইয়াতে ডাবিং কৰিছোঁ মই ইয়াতে গান কৰিছোঁ তোমাৰ বিতুপন তাত কৰিছিলোঁ ডাবিংটো তাতে কৰি পেলাই গানটো মই গুৱাহাটী পঠিয়াই দিলোঁ আকৌ মিক্সিঙৰ কাৰণে এতিয়া তুমি শুনাই দিবা নেকি আমাৰ মানে ৰাইজক গানটো মিক্স কৰিছিলে আমাৰ পিংকুদাই মিক্স কৰিছিলে পিংকুদাই কৰিছিলে পিংকুদাই বহুত ধুনীয়াকৈ মিক্স কৰিলে গানটো আৰু গানটো সকলোৱে ভাল পালে কিন্তু বহুত মানে ষ্টেটাছে হওক ফেচবুকতে হওক মানে নোযোৱাই হৈছিলে বহুত দিনলৈকে সেইটো গান মানে মই ভাল লাগিলে মোৰ নিজৰ ভাল লাগিলে আচৰিত মানে ভাল পোৱা
বহুত ধুনীয়া, বহুত সুন্দৰ, একদম মানে কি ক'ম, ভাষা নাই ক'বলৈ, বহুত ভাল লাগিলে। অভিদাৰ লগত প্ৰায় কথা পাতিছোঁ, বহুত তেওঁৰ গান শুনিছোঁ দুই এটা। অভিদাক সুধিব বিচাৰিম যে তোমাৰ মানে অনাগত দিনত আৰু কিবা আছে নেকি গান আহিবলগীয়া, কিবা প্ৰজেক্ট আছে নেকি? বৰ্তমান মই কৰি আছোঁ নতুন এটা গান, ৰ'দালি বুলি গান এটা কৰি আছোঁ। ৰ'দালি, হয়, অঁ ৰ'দালি কাম কৰিছে, অভিনয় কৰি আছে। অঁ কাম হৈ গৈছে সম্পূৰ্ণ, কিন্তু মানে মই অকল ডাবিংটো দিবলৈ বাকী আছে। মই ডাবিংটো দিয়াৰ মিক্সটো কৰি পেলাই গানটো পূজাৰ আগত হয়তো পাব সকলোৱে। গান হ'ব নে এলবাম হ'ব? গান হ'ব, এটা চিংগল গান হ'ব। গান হ'ব ন? অঁ, ৰ'দালি আপোনালোকে চাবলৈ কিহত এইটো হ'ব আপলোড? সেইটো ক্ৰিয়েশ্যন জোনত আপলোড হ'ব, ক্ৰিয়েশ্যন জোন। ক্ৰিয়েশ্যন জোন, অঁ, মোৰ নিজৰ যিটো ইউটিউব চেনেল আছে অভিশৰ্মা অফিচিয়েলত পাই যাব, তাতো পাই যাব। অঁ, পূজাৰ আগত আহিব, পূজাৰ আগত আহি যাব ৰ'দালি। আৰু সেই গানটো অলপমান ৰাইজক শুনাই দিব নেকি? অলপমান আৰু দুলাইন গাই দিছোঁ। দুলাইন সুবিধাটোতো শুনাব নোৱাৰিব। রোদালি রোদালি মরমর রোদালি আমার কাহিনী রোদালি রোদালি মরমর রোদালি আমার কাহিনী রোদালি। থেংক ইউ। আহি আছে গান ৰ'দালি। বহুত এতিয়া মই অকণমান সেইকণ শুনিয়ে মানে গম পাইছোঁ যে এই গানটো কিমান ভাল হ'ব পাৰে। আপোনালোকে শুনিবলৈ অপেক্ষা কৰক, পূজাৰ আগত আহি যাব। অভিদা এনেই দেখিবলৈ পোৱা মতে, এনেকৈ ফটো চটো দেখিবলৈ পোৱা মতে অভিদা মানে ষ্টাইল বা ফেশ্বনৰ প্ৰতি মানে মানে হেৰি আছে নেকি অকণ? ফেশ্বনটো মানে মই অলপ ফেশ্বন কৰোঁ বুলি নহয়, আচলতে মোৰ ভাল লাগে কিছুমান বস্তু, আনকমন কিছুমান বস্তু ভাল লাগে মোৰ। আৰু দুই নম্বৰতে নিজেও অলপ বেলেগকৈ দেখি ভাল পাওঁ, কিন্তু মই সেইটো বুলি নহয়, এইটো বস্তু মই অলপ বেলেগকৈ লৈ পেলাই বেলেগকৈ দেখাই পিনি মই হাৱা চুলি পিন্ধিও মই গুৱাহাটী গুচি যাওঁ। ইয়াৰ সেইটো মোৰ মানে কোনো একো নাই, হাফ পেণ্ট পিন্ধি মই গুচি যাওঁ গুৱাহাটী। চিম্পল ফেশ্বন মানে যি কৰোঁ ভাল লাগে, অলপ বেলেগকৈ কৰিবলৈ বিচাৰোঁ মানে কিবা এটা। তো সেইখিনি আৰু বেলেগ কিবা বুলি নাই আৰু, এনেকেই আৰু। অভিদা বিহু প্ৰগ্ৰেমটো কৰা হয়। এতিয়াতো কৰোণাৰ কাৰণেতো বহুত মানে বিহু প্ৰগ্ৰেম এতিয়া হোৱাই নাই, প্ৰায় হোৱা নাই। তাৰ ক্ষেত্ৰত কি ক'বা মানে বিহু প্ৰগ্ৰেমৰ ক্ষেত্ৰত, ষ্টেজ প্ৰগ্ৰেমৰ ক্ষেত্ৰত? সেইটোতো হয়েই, হোৱা নাই। আৰু দুই নম্বৰতে প্ৰব্লেমটো হৈছে সকলোৰে, মোৰে নহয়, সকলো আৰ্টিষ্টৰে প্ৰব্লেম হৈছে। সংগীত যোনে যোনে কৰি আছে তেখেতৰ সকলোৰে প্ৰব্লেম হৈছে। হয়, তো আমিতো মানে বহুত সৰু ন, আমিতো নগণ্য হয়, কিন্তু কিছুমানেতো একদম অকল এইটো কৰিয়েতো চলি আছে মিউজিচিয়ানখিনি। আৰু আমাৰ বহুতো মানে গান গোৱা লোক বহুত আছে, তেওঁলোকৰ বহুত মিউজিচিয়ানৰ, বিশেষকৈ মিউজিচিয়ানৰ বহুত প্ৰব্লেম আছে। এতিয়া ভগৱানক তাকে চিন্তা কৰিম যে সোনকালে এইবোৰ ভাল হৈ যাওক, ঠিক হৈ যাওক। আছামিজ ছিংগাৰ কাক ভাল লাগে অভিদাৰ? মেল মোৰ ভাল লাগে জুবিন দাও থাকিবই, জুবিন দাটো একদম হাৰ্টত আছে জুবিন দা। আৰু দুই নম্বৰতে মোৰ এজন ভাল লাগে তৰুণ তন্ময়। হয়, তৰুণ দাক মোৰ বহুত ভাল লাগে, আৰু তৰুণ দা বহুত ভালো হয়, মোৰ লগত বহুত ক্ল'জ, তৰুণ দা বহুত ভাল ৰিলেশ্যন আছে। আৰু ফিমেল বুলি ক'বলৈ গ'লে এতিয়া কাক ভাল লাগিব? ফিমেল মোৰ ভাল লাগে আমাৰ সুবাসনা ভাল লাগে, সুবাসনা দত্ত। আৰু দুই নম্বৰতে আমাৰ নীলাক্ষী ভাল লাগে, তাই মোৰ লগত হয়। নীলাক্ষী তাইক ভাল লাগে। নীলাক্ষী বা তোমালোক গান কৰিছে? তাই মোৰ লগত কেইবাটাও গান কৰিছে, আৰু তাই বহুত ভালো হয়, আৰু আমি বহুত ভাল বন্ধু হয়। হয়, টিকটকত খুবেই মানে ফেমাছ এটা গান আছিলে, প্ৰায় 50,000 অধিক মানুহে টিকটকত সেই গানটো কৰিছিলে। সেই গানটোৰ বিষয়ে তুমি কি ক'বা? সেইটো গানটো মানে তুমি ধৰিব পাৰিছানে কোনটো গান? গম পাইছোঁ। এইটো আমাৰ সুনীত ককাই লিখিছিলে, ককাইদেউ বুলি কওঁ, সুনীত ককাইদেউ লিখিছিলে। হয়, গানটো মিউজিক কৰিছে বিজয় শংকৰে কৰিছিলে। বিজয় শংকৰ দাই মানে অলপ সুনীত ককাই আৰু বিজয় দাই মানে অলপ জুতিটো বেলেগ, মানে বেলেগ ধৰণৰ। বহুত গান আছে, ইংলিছ বাইদেউ, মলয় বাইদেউ চব সুনীত ককাইদেউ লেখা, আৰু মানে বিজয় দাই গায়। তো মানে সেই গানটো সুনীত ককাইদেউ লিখিছিলে আৰু বিজয় দাই কৰিছিলে, মিউজিক কৰিছিলে। গানটো মানে অলপ দীঘলীয়া জাৰ্ণি, গানটো মানে বহুত মানে বিজয় দাই পাবলৈ দিগদাৰ কাম কৰিবলৈ, ষ্টুডিঅ'ত গৈ বহি থাকোঁ, ফোন কৰোঁ, ফোন নাপাওঁ, মানে মজা আছিলে মানে তেতিয়া কাম কৰি পেলাই। তাৰপিছত গানটো মই দুবাৰ গাইছিলোঁ গান,
প্ৰথমতে গালো তাৰপিছত বিজয় আহি শুনিলে নাই অলপ বেলেগ কৰিব লাগিব তো আকৌ গৈ পেলাই মই আকৌ গাইছোঁ টু টাইমছ গাইছোঁ মানে গানটো তাৰপিছত মিলি পেলাই ধুনীয়াকৈ মিক্স কৰিছিলে ভূপেশ দাই কৰিছিলে ভূপেশ দাই মিক্স কৰিছিলে তাৰপিছত গানটো সেইটো গান হঠাৎ মানে প্ৰথমতে গানটো নুশুনিলে মানুহে নহয় বহুত দিনৰ পিছত মানে টিকটকৰ পৰা আহি গ'ল তাৰপিছত এনেকুৱাকৈ মানে গানটো মানে মানুহে ল'লে ভাল পালে ভাল লাগিলে পিছত আছে সেইটো টিকটকতো বহুতে বনাইছে প্ৰায় 50,000 ওপৰত বনাইছে আৰু মানে ইউটিউবতো মানে পাইছো বহুত মানে পপুলাৰ এতিয়া ৰিলছ বনাই আছে আপোনাৰ সেইটো ৰিলছ বনি থাকে সেইটো এতিয়াও মানে পপুলাৰ আৰু মোৰ সেইটো গানটো ভাল লাগে আৰু প্ৰথম মই সেইটো গানেই ষ্টাৰ্ট কৰিছো দেখিছে আপোনালোকে আৰু সেই গানটো অলপ দুখাৰিমান গুণ গুণাই দিব প্ৰাথমিকত থাকে দেখি ভৰ্তি লাগে হাইস্কুলত দেখি কিবা এটা জানে ওই হাঁহি মাটি ল'ৰালি যি একেলগে খেলে যৌৱনত টানা চাইটো চকুলে বুকু কৰি কুঁৱলী যায় মৰম ভাবে এখোজ দুখোজ কাষে চাপি মাতো লাগে পাছে ভণ্টি বুলি মাতিলে তাই বেয়াই পাব চাগে বৰ ধুনীয়া আৰু বেছি টাইম নলওঁ তোমাৰ বহুত গান শুনিলেও তোমাৰ বহুত সময় ল'লো আৰু প্ৰথম হিচাপে যদি কিবা ভুল কৰিছিলো তেন্তে ক্ষমা কৰি দিবা ভাইটি হিচাপে ধন্যবাদ অহাৰ কাৰণে আৰু মই ইমান আচলতে ডাঙৰ গায়ক বুলিয়ে ক'ব লাগিব গান গাওঁ যেতিয়া নতুন নহয় আৰু মানে হ'বলৈতো বহুত কিবা কিবি লাগিব সেইটো বাৰু মানে ভবাৰ অতীত তো সেইকাৰণে আমি ভাল লাগিলে তুমি যে আহি পেলাই মোক এইখন মানে ৰাইজৰ আগত ক'বৰ কাৰণে সুবিধা দিলে থেংক ইউ আৰু মই আগতে কোনো চেনেলত এনেকৈ দিয়া নাই কোনো কথা আৰু কয় বহুতে ফোন কৰে দাদা এনেকৈ ল'ম বুলি কিন্তু মানে মোৰ থাকি যায় মানে কিবা নহয়চোন দিয়া এটা কথা আমি মানে অভিধাক সোধা নাছিলো যে আহিম বুলি মানে হঠাৎ গুচি আহিলো আছে নাছে বা পিছৰ কথা কিন্তু মই গুচি আহিলো যে ভিডিঅ' বনাম পালে বনাম নাপালে নাই সেইটো কাৰণে আচলতে মই এইটো না ক'ব নোৱাৰো সেইটো কাৰণে না ক'ব নোৱাৰো কাৰণে মই ভাল লাগিলে আৰু লগ পাম আগলৈ আৰু চেনেলটো তোমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব পাবই ইয়াতে তুলসী বৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব নতুন ভিডিঅ' আহিব থেংক ইউ